জয়চেং জয় দহুতিয়া দেশৰ এগৰাকী অন্যতম প্ৰতিভাশালী সেলফ ডম ফিল্ম মেকাৰ জীৱনৰ প্ৰথমখন বোলছবি হান্দুকৰ বাবে যাৰ নামত ইতিমধ্যে লিখা হৈ গৈছে ভাৰতীয় চলচ্চিত্ৰৰ আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰজতকমল বঁটা পিকৰ ফ্লিক ইণ্ডিজ ফিল্ম ফেষ্টিভেলত বেষ্ট ডাইৰেক্টৰৰ সন্মান আৰু 2018 বৰ্ষত অসমৰ শ্ৰেষ্ঠ ৰাজ্যিক চলচ্চিত্ৰৰ বঁটা যাৰ দ্বিতীয়খন ছবি জলছবিয়ে ৱৰ্ল্ড প্ৰিমিয়াৰ লাভ কৰিছে ব্ৰাজিলৰ বিখ্যাত চাও পুলাও ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত আৰু যাৰ শেহতীয়া ছবি বাঘজান বিশ্বৰ অন্যতম শ্ৰেষ্ঠ চলচ্চিত্ৰ মহোৎসৱ কেনছ ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হৈছে কিন্তু পুৰস্কাৰ লাভ অন্য এটা কথা ব্যক্তিগতভাৱে বহুদিনৰ পৰা মানুহৰ জীৱনৰ প্ৰকৃত সমস্যাসমূহক লৈ চলচ্চিত্ৰ নিৰ্মাণত বিশ্বাসী নিজা ধৰণেৰে চলচ্চিত্ৰ নিৰ্মাণত বিশ্বাসী এইগৰাকী চলচ্চিত্ৰ নিৰ্মাতাক লগ পোৱাৰ অদম্য হেঁপাহ এটা পুহি ৰাখিছিলোঁ আমাৰ এই অন্তৰংগ সাক্ষাৎকাৰত তেখেতে ক'লে জীৱন আৰু চলচ্চিত্ৰ সম্পৰ্কীয় বহুবোৰ গুৰুত্বপূৰ্ণ কথা আহকচোন এবাৰ উপলব্ধি কৰোঁ তেখেতৰ মাজেৰে প্ৰথমে আপোনাক আমাৰ এই চেনেলটোৰ মজিয়ালৈ স্বাগতম জনাইছোঁ আৰু আমি যথেষ্ট সুখী অনুভৱ কৰিছোঁ আপোনাৰ দৰে এগৰাকী ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰিচালকৰ সৈতে আমি অকণমান সময় কথা পাতিবলৈ পাই আমি নিজে সুখী অনুভৱ কৰিছোঁ তোমাকো অশেষ ধন্যবাদ হয় আজি ইমান দূৰবাদ কৰি বা ইয়ালৈ অহাৰ কাৰণে হয় এতিয়া জয়দা হান্দুক হয় আপোনাৰ প্ৰথমখন ছবি সেই ছবিখনেই 18 সংখ্যক জিঅ' মুম্বাই মামি জুৰিজ গ্ৰেণ্ড প্ৰাইজ পাবলৈ সক্ষম হৈছিলে একেদৰে 2016 চনত শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ চলচ্চিত্ৰৰ ৰজতকমল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে একেদৰে NETPAC এৱাৰ্ড পাইছে বেষ্ট হয় নেটপেক এৱাৰ্ড এছিয়ান ফিল্ম 2017 চনত একেদৰে আপুনি পিকৰ ফ্লিক ইণ্ডিজ ফিল্ম ফেষ্টিভেলত বেষ্ট ডাইৰেক্টৰ হিচাপেও স্বীকৃতি লাভ কৰিছে আৰু সপ্তম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাত আপোনাৰ হান্দুক চলচ্চিত্ৰখনে শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে নিৰ্বাচিত হৈছে আপোনাৰ প্ৰথমখন ছবিয়ে ইমানসমূহ সফলতা লাভ কৰাৰ পাছত আপোনাৰ কেনেকুৱা ধৰণৰ অনুভৱ প্ৰথম মানে ইমানটো আজি হান্দুক ছবিখনে ধৰক যিখিনি মানে পুৰস্কাৰ বা যিখিনি ৰাইজৰ আচলতে মৰম পাইছে মই ভাবোঁ যে এই মানে কাহানিও ধৰক এই ধৰণৰ এটা মানে আশা লৈ মানে আমি মানে 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 ধৰক ছবিখন নিৰ্মাণ কৰা নাছিলোঁ কাৰণ অকণমান চমুকে যদি কওঁ হান্দুক ছবিখনৰ যদি মানে যিটো ইতিহাস মানে কি হয় ধৰক এতিয়া কোনোবাই গান এটা গায় বা কোনোবাই কেতিয়াবা আজৰি পৰত বা পথাৰত কি হয় যে কিছুমান গান মানে কি নিজে নিজে ওলায় কিছুমান বিহুগীত কেতিয়াবা নিজে নিজে ধৰক সক্ৰিয়ভাৱে ওলায় আচলতে মানে বস্তুটো কি যে হয়তো সেই গোটেই গানটো তেখেতৰ ভিতৰত মানে সোমাই থাকে চ' হান্দুক মানে ছবিখনৰ যিটো কাহিনী বা তাৰ যিটো মানে বিষয়বস্তু এইটো আচলতে মোৰ মানে মনত সদায় সোমাই আছিলে গতিকে সেই যিখিনি কথাখিনি সেই কথাখিনিৰ বহিঃপ্ৰকাশৰ এটা মই যিটো মাধ্যম চলচ্চিত্ৰক এটা মানে মাধ্যম হিচাপে কৰি লৈ মানে এই হান্দুকৰ সৃষ্টিৰ যিটো আঁৰৰ যিটো হেৰি মানে মূল কথা সেইটোৱে যে ধৰক মানে সেইখিনি কথা মই বহিঃপ্ৰকাশ কৰি এটা যিটো সুখ পাইছোঁ আপোনাৰ অন্তৰাত্মাৰ কথা আছিলে আচলতে হয় হান্দুক ছবিখন গতিকে মানে বঁটাতকৈও আপোনাৰ যি প্ৰকাশৰ যি প্ৰাপ্তিৰ আনন্দ যি সুখ সৃষ্টিৰ সুখ তাক আপুনি বেছি মানে মূল্য দিব খোজে সেয়া মানে অকল মানে মোৰ কাৰণে বুলি নহয় যিকোনো মানে 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 কি কয় শিল্পীৰ কাৰণে সেয়া মানে সৃষ্টিশীল ব্যক্তিৰ বাবে যিকোনো অকল চিনেমা বুলিয়ে নহয় সেয়া এটা মানে এটা কবিতাও হ'ব পাৰে গল্পও হ'ব পাৰে গানো হ'ব পাৰে যিকোনো বস্তু মানে আপুনি ক'ব খুজিছে হান্দুক একেবাৰে আপোনাৰ অন্তৰাত্মাৰ নিজস্ব এটা সুৰ এইটো কথা আচলতে মই আপোনাক সুধিম বুলিয়ে ভাবিছিলোঁ যে কোলাহল এখন নেদেখা নদীৰ সিপাৰে সূৰ্য তেজৰ অন্য নাম ইত্যাদি ছবি নিৰ্মাণ হোৱাৰ পাছত এই সশস্ত্ৰ বিপ্লৱ বা আলফাৰ বিপ্লৱটোক লৈ পেলাই
আপোনাৰ মনলৈ হান্দুক ছবিখন নিৰ্মাণৰ ধাৰণা কিয় আহিল চাব হান্দুকৰ যিটো মানে বিষয়বস্তু হয় অতি এটা মানে স্পৰ্শকাতৰ আৰু এটা গভীৰ এটা বিষয়বস্তু হয় আৰু মই যিখন ঠাইত ডাঙৰ দীঘল হৈছোঁ সেইখন হৈছে তিনিচুকীয়া কাকপথাৰ হয় আজিও মানে কাকপথাৰ বুলি ক'লে মানে মানুহে কয় যে তাত এতিয়াও সশস্ত্ৰ সংগ্ৰাম ঘাটি বুলি হয় এতিয়াও মানে বহুতে কয় কিন্তু হয় অৱশ্যে এতিয়া সেই পৰিৱেশ নাই হয় কিন্তু আমি যিটো পৰিৱেশত ডাঙৰ দীঘল হৈছিলোঁ হয় যে আমি চাব মই আচলতে শৰীৰৰ পৰাই এই গোটেই সংগ্ৰামখন যেন আমি দেখি আছিলোঁ চাক্ষুষ সাক্ষী আছিল চাক্ষুষ বিভিন্ন ধৰণৰ ভাল বেয়া অভিজ্ঞতা আমি নিজে সন্মুখীন হৈছিলোঁ হয় আৰু আমাৰ যিটো মানে যৌৱনকাল হয়। যে মানে যথেষ্ট ভয় আৰু শংকাৰ মাজত আমি মানে দিন অতিবাহিত কৰিছিলোঁ হয় আনকি স্কুল বা কলেজলৈ গ'লে সদায় এখন মানে আই কাৰ্ড লগত মানে লৈ মানে ফুৰোৱে তাৰমানে সেইখন মানে হয়। ছেফটি তাৰমানে যে হয়। মই এজন ছাত্ৰ হয় যাতে মানে পুলিচ বা আৰ্মিয়ে মানে আমাক হেৰি নকৰে হয় কিন্তু তাৰ মাজতো আমি যথেষ্টবাৰ মানে বিভিন্ন ধৰণৰ কেতিয়াবা আমাক ৰাস্তাত আঁঠু কৰাই থৈছে আৰ্মিয়ে সেই ধৰণৰ আৰু তাৰ বাহিৰেও যিবিলাক মানে সংঘৰ্ষ হয় কিবা সেই ধৰণৰ মানে বিভিন্ন এই যিটো ভয়টো সেই মানে ভয়টো আচলতে আছিলেই মনৰ মাজত তাৰপিছত যেতিয়া মানে গুৱাহাটীত সৌভাগ্যক্ৰমে জ্যোতিচিত্ৰখনত যেতিয়া মানে চলচ্চিত্ৰ পাঠ্যক্ৰমৰ যিটো যাতে মই এইখিনি আকৌ অকণমান ৰখাওঁ আপোনাক মানে যে আপুনি কৈছে তেনেকুৱা এটা পৰিৱেশৰ মাজেৰে আপোনালোক ডাঙৰ হৈছে আপোনালোকৰ শৈশৱ যৌৱন তেনেকুৱা পৰিৱেশৰ মাজত পাৰ হৈছে তাৰ পাছতো আপোনাৰ মনলৈ আচলতে জ্যোতিচিত্ৰবনলৈ যোৱা বা চলচ্চিত্ৰ সম্পৰ্কে অধ্যয়ন কৰাৰ এই ধাৰণাটো কেনেকৈ গঢ় লৈ উঠিল এইটো আচলতে মই ভাবোঁ যে আমাৰ ঘৰৰ যিটো পৰিৱেশ হয় ঘৰৰ যিটো পৰিৱেশ এতিয়া আমাৰ ঘৰত মানে কি কয় সৰুৰে পৰাই আমাৰ ককা দেউতাৰ এটা মানে সৰু এটা কিতাপৰ লাইব্ৰেৰী আছিলে তাৰপিছতে মোৰ দেউতা এজন মানে প্ৰসিদ্ধ লেখক বুৰঞ্জীবিদ তেখেতৰ নামটো যদি আমি জানিব পাৰোঁ তেখেত শ্ৰী কুমাৰ দহুতীয়া হয় তেখেত এজন মানে গোটেই অঞ্চলৰ এজন ভাল মানে বুৰঞ্জীবিদ লেখক হয় তাৰপিছত মোৰ মাও মানে কি আগতে সেই ধৰণৰ ষ্টেজত মানে দুই এটা গান তেনেকৈ পৰিৱেশন কৰিছিল মানে সেই সংগীতৰ চৰ্চাটো আছিলে হয় তাৰপিছত মই যিটো মানে পৰিৱেশত সৰুৰ পৰা ডাঙৰ দীঘল হৈছিলোঁ বা মোৰ দেউতাই বা ঘৰত যিটো মানে বিশেষকৈ কিতাপৰ মানে অভাৱ নাছিলে হয় সৰুৰে পৰাই বিভিন্ন ধৰণৰ সেই সময়ত মানে মৌচাক জিলিঙনি কিবা কিবি সেই ধৰণৰ আলোচনীবিলাক চ' সিয়ে মানে কি যদিও মই কাকপথাৰৰ এটা অতি ভিতৰুৱা অঞ্চলত ডাঙৰ দীঘল হৈছিলোঁ কিন্তু মানে বাহিৰৰ পৃথিৱীখনৰ বা জগতখনৰ বিষয়ে কি সেই সময়তে মই জানিবলৈ সক্ষম হৈছিলে এটা সুযোগ পাইছিলোঁ বিশেষকৈ আমি কিতাপ আৰু আলোচনীৰ যোগেদি চ' সিয়ে লাহে লাহে তাৰপিছতে মোৰ সৰুৰ পৰাই মানে হোৱা নোহোৱাকৈ কিছুমান অকবিতা বুলি ক'ম এতিয়া অকবিতা বা পেইণ্টিং সেই ধৰণৰ মানে কৰিছিলোঁ বা কৰিবলৈ প্ৰয়াস কৰিছিলোঁ আৰু দুই এটা কবিতাও লিখিছিলে লিখিছিলোঁ ছবিও আঁকিছিলে চেষ্টা কৰিছিলোঁ আচলতে আৰু সেই আৰু এটা মোৰ মানে কি আগৰ পৰা এটা মানে যিটো হবি মোৰ এটা হবি আছিলে খুব যে মানে ভ্ৰমণ তাৰপিছত ফটোগ্ৰাফী মই প্ৰায় মানে ক্লাছ 7ৰ পৰাই এটা সৰু তেতিয়া 35 mm এটা মানে হেৰি পায় কেমেৰা পায় চ' সেই ৰিলৰ কেমেৰাটো মানে লগত মানে কঢ়িয়াই লৈ ফুৰিছিলোঁ চ' মানে ফটোগ্ৰাফী মানে প্ৰতি সপ্তম শ্ৰেণীমানৰ পৰাই হয় সেই তেতিয়াৰ পৰা সেই ধৰণৰ এটা মানে ফটোৰ প্ৰতি যিটো বা ফটোগ্ৰাফীৰ প্ৰতি যিটো দুৰ্বলতা আৰু তাৰ লগতে চিনেমাৰ যিটো কথা যে মোৰ দেউতাও মানে এখন চিনেমা নিৰ্মাণ কৰিবৰ কাৰণে চেষ্টা কৰিছিলে কৰা নাছিলে কিন্তু তেখেতেও এটা মানে সপোন আছিলে তাৰপিছত আমাৰ মাজু খুৰাই তেতিয়া মানে এখন আমাৰ তাতে লোকেল চিনেমাখনত মানে অভিনয় কৰিছিলে আমি তেতিয়া চৰ্চা কৰিছিলোঁ যে নাটকৰ চৰ্চা কৰিছিলে নাটকৰ নহয় মানে খুৰাই সেই চিনেমা এখনতে মানে অভিনয় কৰিছিলে চ' তেখেতে মানে আমাক কৈ যে এনেকৈ কৰিলোঁ তেনেকৈ কৰিলোঁ আমি সৰু আছিলোঁ তেতিয়া কিন্তু মানে কি কয় কাহানিও যে ভবা নাছিলোঁ যে মানে চলচ্চিত্ৰ নিৰ্মাণ কৰিম কিয়নো আমাৰ তাত সেইটো পৰিৱেশ নাছিলেই গুৱাহাটীলৈ যোৱাৰ পাছত আপোনাৰ যেতিয়া সুযোগ পাওঁ তেতিয়াহে মানে গম পাওঁ যে গোটেই চিনেমাখনৰ মানে গোটেই জগতখনৰ কথা মানে আপুনি ক'ব বিচাৰে যে আপোনাৰ শৈশৱৰ ঘৰখনৰ যিটো পঢ়াৰ পৰিৱেশ বা বাহিৰৰ পৃথিৱীখনৰ সৈতে আপোনাক সম্পৃক্ত কৰি দিয়াৰ যিটো সুযোগ সেই সুযোগে আপোনাৰ
সন্মুখত এখন বেলেগ পৃথিৱী দাঙি ধৰিলে আৰু সেইবাবে তেনেকুৱা এটা পৰিৱেশতো আপোনাৰ মনৰ মাজত সেই চলচ্চিত্ৰ নিৰ্মাণৰ ইচ্ছাটো জাগি উঠিল আপোনাৰ দ্বিতীয়খন ছবি জলছবি আছিলে আৰু সেইখন ছবিয়ে নিউ ডাইৰেক্টৰ্ছ কম্পিটিশ্যন এট 45 চাও পুলাও ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে তাত আপোনাৰ ৱৰ্ল্ড প্ৰিমিয়াৰ হৈছে জলছবিৰ বিষয়বস্তু কি আছিলে জলছবিৰ বিষয়বস্তু আছিলে যে আমাৰ বিশেষকৈ গাঁও অঞ্চলত এগৰাকী শিক্ষিতা যুৱতীৰ যিটো সংঘৰ্ষ তাৰপিছতে আমাৰ যি বা মানে পিতৃতান্ত্ৰিক সমাজৰ বা এগৰাকী মহিলাৰ যিটো স্থান সেইটোৱে মানে মূল বিষয়বস্তু আছে সম্পূৰ্ণ মহিলা কেন্দ্ৰিক বিষয়বস্তু এখন নাৰী কেন্দ্ৰিক ছবি জলছবি সেইখনৰ যিখন চিত্ৰনাট্য আপুনি নিজে নিৰ্মাণ কৰিছে এই তিনিওখন চিনেমাৰ চিত্ৰনাট্য আপুনি নিজে নিৰ্মাণ কৰিছে এতিয়া দেখা যায় যে আপোনাৰ দুয়োখন চিনেমা আৰু শেহতীয়াভাৱে আপোনাৰ এখন চলচ্চিত্ৰ ইতিমধ্যে কেন ফেষ্টিভেলত নিৰ্বাচিত হৈছে আৰু তাত প্ৰদৰ্শিত হৈছে আৰু এই দুয়োখন চলচ্চিত্ৰ আপোনাৰ ইছ্যু বেছ ফিল্ম বুলি যদি আমি ক'ব পাৰোঁ তেতিয়া এই ইছ্যু বেছ ফিল্ম নিৰ্মাণৰ প্ৰত্যাহ্বান আৰু সুবিধাসমূহ কেনেকুৱা ধৰণৰ জয়দা মোৰ আগৰ পৰাই মানে কি যিহেতু মানে ফটোগ্ৰাফীৰ প্ৰতি এটা সৰুৰ পৰা এটা দুৰ্বলতা আছিলে চ' মোৰ বিশেষকৈ ডকুমেণ্টাৰী বা যিবিলাক ৰিয়েল ৱৰ্ক চ' সেই ধৰণৰ কামৰ প্ৰতি বেছি মোৰ আগ্ৰহটো বেছি হয় চ' সেইকাৰণে ধৰক এতিয়া হান্দুকতো চাব অলপ যিটো মানে বাস্তৱধৰ্মী যিটো হেৰি তাত মানে সেই তাত মানে যিটো প্ৰতিফলন তাত বেছি আছে গতিকে এখন মানে বাস্তৱ ধৰ্মী এখন ছবি বুলি মানে কয় চ' সেই তাৰ একেই এই বাগজানৰ যিটো কথা সেই তাতো ধৰক মানে সেই যিটো মানে বাস্তৱৰ লগত খাপ খোৱা হয়তো মানে বিষয়বিলাক মোৰ মানে বেছি ভাল লাগে বা আকৰ্ষণ কৰে চ' সেইকাৰণে চাগে মই এই বাগজানৰ ধৰক এই বিষয়বস্তুটো যিমান পাৰোঁ ইয়াত লোকেলি ইয়াৰে মানে এটা ৰিয়েল ষ্টৰী লৈ ৰিয়েল আৰ্টিষ্ট লৈ যিসকলৰ ঘৰ জ্বলিছে তেওঁলোকে ইয়াত অভিনয় কৰিছে চ' সেই ধৰণৰ মানে কাম কৰাৰ প্ৰতি হাবিয়াসটো চাগে মোৰ মানে বেছি হয় এতিয়া দাদা আপুনি কৈছে ইতিমধ্যে যে যিসকল চলচ্চিত্ৰৰ অভিনেতা সেইসকল স্থানীয়ভাৱে আপুনি নিৰ্বাচিত কৰে আৰু ক'ব পাৰি যে তেখেতসকল এক ধৰণৰ নন এক্টৰক লৈ কাম কৰাৰ এটা নিশ্চয় প্ৰত্যাহ্বান আছে মানে কি হয় আচলতে আমাৰ অসমত এতিয়া ধৰক চাব বিশেষকৈ আমাৰ যিবিলাক মানে কাহিনী তাৰ যিবিলাক মানে বিষয়বস্তু চ' সেই কাহিনী আৰু বিষয়বস্তুৰ লগত মানে মিল খোৱাকৈ বা খাপ খোৱাকৈ মানে কি কয় আমি এখন ছবিৰ এটা চৰিত্ৰ তো সেই চৰিত্ৰটো নিৰ্বাচন কৰোঁতে সেই কাহিনীটোৰ লগত তেখেতৰ মানে কি ধৰণে মানে আমি তাৰ যিটো মানে প্ৰতিফলনটো বা যিটো মিলটো আমি সদায় বিচাৰোঁ যে সেই মানে সেই চৰিত্ৰটোৰ সৈতে একাত্ম হোৱা অভিনেতাহে আমাক মানে প্ৰয়োজন হয় যাতে মানে ছবি কাহিনীটো মানে ভালদৰে মানে প্ৰতিফলিত হয় কিন্তু অসমত ধৰক এতিয়াও হয়তো মানে আমি বিচৰা ধৰণৰ এক্টৰ মানে বহুত কম ধৰক এতিয়া মানে নন এক্টিং কৰিব পৰা অভিনেতা হয় মানে এতিয়াও বহুত কম আছে এতিয়াও আছে এতিয়া মানে বহুত এক্টৰ ওলাই আছে কিন্তু এতিয়াও ধৰক মানে প্ৰতিটো মানে চৰিত্ৰৰ লগত খাপ খোৱা সেই ধৰণৰ এক্টৰ মানে এতিয়াও যথেষ্ট কম গতিকে আমি মানে কি হয় সেই ধৰণৰ চৰিত্ৰ আমি নিজে বিচাৰিবলগীয়া হয় এতিয়া হান্দুকৰ যিটো মানে চৰিত্ৰ আছিলে মানে মাকৰ যিটো চৰিত্ৰ এটা সম্পূৰ্ণ এটা নিৰ্বাক চৰিত্ৰ চ' আৰু একেবাৰে মাতৃৰ লগত খাপ খোৱা সদায় মিলি থকা চ' সেই ধৰণৰ এটা চৰিত্ৰ এতিয়া ধৰক আমাৰ অসমৰ যিখিনি মানে চলচ্চিত্ৰ ইণ্ডাষ্ট্ৰীত ধৰক সেই ধৰণৰ এখন মানে মুখ বিচাৰি পোৱা যথেষ্ট কঠিন হ'ব প্ৰায় ধৰক নাই নিচিনাই গতিকে সেইকাৰণে আমি ধৰক এই নন এক্টৰক আমি বিচাৰিব লগা হয় তাত আপুনি কেনেকুৱা মানে প্ৰত্যাহ্বান ধৰক মানে কি হৈছে তেওঁলোকে টেকনিকেল কথাটো ভালকৈ নাজানে চ' তেওঁলোকে টেকনিকেল কথাখিনি আকৌ মানে বুজাব লগা হয় বা ধৰক এতিয়া পাৰফৰ্মেঞ্চৰ ক্ষেত্ৰত মানে কিছুমান ক্ষেত্ৰত মানে খুব সুন্দৰ হয় কিন্তু কিছুমান মানে কেতিয়াবা খুব বেছি ধৰক মানে হেৰি কৰিব লগা হয় জোৰ দিব লগা হয় গতিকে সেইখিনিত মানে কি হয় যে পৰিচালকৰ যিটো মানে
কনফিডেঞ্চ হয় সেইটো খুবেই মানে প্ৰয়োজনীয় হয় যে তেখেতে যে মোৰ এইটো চৰিত্ৰ ৰূপায়ণ কৰিবলৈ পাৰিব বুলি সেইটো মানে সেইটো লাগিব হয় বিশ্বাসটো লাগিব হয় নহ'লে মানে নন এক্টৰে ধৰক মানে তেতিয়া নহ'লে কি হ'ব যে এটা চৰিত্ৰ মানে ৰূপায়ণত বহুত সময় ল'ব বা নহ'বগৈ তাৰমানে হয় সেইটো এটা হয় মানে পৰিচালকৰ আত্মবিশ্বাসটো যথেষ্ট পৰিমাণে প্ৰয়োজন খুবেই প্ৰয়োজন হয় দাদা আৰু এটা কথালৈ আহোঁ যে আমি প্ৰান্তীয় অঞ্চল এটাত বাস কৰোঁ ভাৰতবৰ্ষৰ এটা প্ৰান্তীয় অঞ্চলত বাস কৰোঁ আৰু অসমৰো আপুনি যি অঞ্চলক লৈ চলচ্চিত্ৰ নিৰ্মাণ কৰিছে সেইটো অসমৰো প্ৰান্তীয় অঞ্চল বুলি ক'ব পাৰি গতিকে এই প্ৰান্তীয় অঞ্চলত বেছিভাগ মানুহৰে জীৱনৰ বিভিন্ন ধৰণৰ সমস্যা থাকে এইখিনি মানুহে ক'ব খোজে যে ইতিমধ্যেই মানুহ বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত তাৰ পাছত মানুহে চলচ্চিত্ৰত নিজৰ সেই দুখবোৰ পুনৰ চাবলৈ আগ্ৰহী নহয় কিন্তু প্ৰান্তীয় অঞ্চলৰ মানুহে জীৱনৰ বেছিভাগ সময়তে সেইখিনি কষ্টকে লৈ জীয়াই থাকিব লাগে আমি কেৱল জীৱনৰ ৰঙীন দিশটোকেই চলচ্চিত্ৰত উপস্থাপন কৰাৰ বিপৰীতে আপুনি প্ৰান্তীয় অঞ্চলৰ মানুহৰ জীৱনৰ সঁচা ছবিখন দাঙি ধৰিবৰ কাৰণে প্ৰত্যেকখন চলচ্চিত্ৰতে চেষ্টা কৰিছে আপুনি প্ৰান্তীয় অঞ্চলৰ মানুহৰ এই জীৱন প্ৰণালী সম্পৰ্কে আপোনাৰ কেনেধৰণৰ ধাৰণা চাব এতিয়া ৰঙীন যিখন জগত হয় বা সেইখন দেখুৱাবলৈ আচলতে ধৰক এতিয়া আমাৰ অসমত সেই ধৰণৰ চিনেমা হৈয়ে থাকে যথেষ্টখিনি সেই ধৰণৰ মানে পৰিচালক আছেই ভাল ভাল পৰিচালক আছে তেওঁলোকে সেই ধৰণৰ ছবি নিৰ্মাণ কৰি থাকে লাগিলে অসমীয়াই হওক বা বেলেগ ভাষাতেই হওক কিন্তু এতিয়া যিখিনি অলপ চিৰিয়াছ ধৰ্মী ছবি মানে কি হয় যে আচলতে মানে কিছুমান বস্তু মানে কিবা এটা কৰাৰ যিটো হেঁপাহ এতিয়া আমি এখন ছবি বা এটা বিষয়বস্তু আমি যেতিয়া নিৰ্বাচন কৰোঁ আমি যেতিয়া সেই বিষয়বস্তুটোৰ লগত নিজে এটা একাত্ম অনুভৱ কৰোঁ তাৰপিছত কৰাৰ পিছতে যে সেই বিষয়টো বা সেই বিষয়বস্তুটোৰ প্ৰতি এটা দায়িত্ব এটা যেতিয়া গঢ় লৈ উঠে নিজে যেতিয়া মানে বস্তুটো মানে অনুভৱ কৰোঁ তেতিয়াহে ধৰক আমি সেই ধৰণৰ এখন ছবি কৰিবলৈ আগবাঢ়ি যাওঁ এতিয়া তো কি হয় তাত মানে আমাৰ যিটো জীৱনটো এতিয়া চাব আমাৰ জীৱনটোতো দেখাত মানে কি সাধাৰণতে খুবেই মানে বেয়া ৰঙীন নিচিনা মানুহ কি কয় গতিকে এই বেয়া ৰঙীন জীৱনটোক বা এই যিটো এই আমাৰ জীৱনটোৰ যিখিনি কথা বা সমস্যা বা এই মানে এই জীৱনটোক আমি আৰু মানে কি ধৰণে আৰু বেছি এটা উত্তৰণৰ বাটত আমি লৈ যাব পাৰোঁ বা তাৰ যিবিলাক সমস্যা আমি আমাৰ ধৰক এই একেবাৰে সীমিত যি মাধ্যমে চলচ্চিত্ৰ মাধ্যমে আমি তাক মানে কি ধৰণে উপস্থাপন কৰি যাতে অন্ততঃ যে তাৰ এটা সুগম পথ যাতে মানুহৰ মনত সেই চিন্তাৰ খোৰাকখিনি যাতে আমি দিব পাৰোঁ সেই ধৰণৰ কি আচলতে এটা মানে কি মনৰ মাজত এটা অনবৰত এটা হেৰি এটা থাকে সমস্যা সমাধানৰ এটা বাট দেখুৱাব পাৰিম নেকি পাৰি আমি কি কয় মানে আমি কি কয় জেনেৰেলি ছবি বা আৰ্টৰ কাম হ'ল যে যিকোনো এটা বিষয়বস্তুক অলপ তুলি ধৰা যাতে সেই বিষয়বস্তুটোৱে কাৰোবাৰ বা ৰাইজৰ মনত অন্ততঃ অলপ মানে কিবা অলপ মানে সঞ্চাৰ যাতে চিন্তাৰ সঞ্চাৰ যাতে কৰিব পাৰে আৰু আমি সাধাৰণতে সেইখিনি কৰাৰ এটা মানে প্ৰয়াসেই কৰোঁ তাৰমানে আৰু সেই তাতে মানে সেই বিষয়বস্তুটো কিন্তু মানে এটা গুৰুত্বপূৰ্ণ কথা হৈ পৰে এটা সাধাৰণ ৰোমান্টিক ধৰ্মী ছবিৰ যোগেদি সেইটো তেনেকৈও সম্ভৱ কিন্তু ধৰক মানে আমাৰ যিটো মাধ্যম বা আমাৰ যিটো ৰাস্তা হয়তো আমি এই ধৰণে কৰি হয়তো মানে বেছি মানে ভাল পাওঁ আমাৰ যিটো মানে ছেটিছফেকশ্যন গম পাইছেনে যথেষ্ট ভাল লাগিলে দাদা এই কথাটো আচলতে যে সেই আমি মানে কল্পনাৰ পৃথিৱী এখনৰ বাহিৰত গৈ সঁচা ছবিখনৰ মাধ্যমেৰে আমাৰ সমস্যা সমাধানৰ এটা পথ আপুনি অনবৰতে সন্ধান কৰি থাকে দাদা এইখিনিতে জানিবৰ মন গৈছে আপুনি বিশ্ব চলচ্চিত্ৰৰ কোনসকল ব্যক্তিত্বক আপুনি অনুসৰণ কৰে মই বিশেষকৈ ছবিৰ ক্ষেত্ৰত যিসমূহ পলিচ ছবি বা
পলেণ্ডৰ ছবি মোৰ খুবেই প্ৰিয় হয়। আৰু তাৰ বাহিৰেও যেনেকৈ আমাৰ টাৰ্কভস্কি, তাৰপিছত লাভ ডিয়াছ, হয় বেলাটাৰ, হয় তাৰপিছতে আপি চেপাং, তেওঁলোকৰ ছবিসমূহ মোৰ ভাল লাগে। হয় আৰু আৰু সেই ধৰণৰ ছবিত মই আচলতে নিজে এক মানে একাত্ম মানে অনুভৱ কৰে। কৰোঁ। হয়। হয় দাদা, মাজতে কথা এটা সুধি যাওঁ যে বাঘজানখন আপুনি চলচ্চিত্ৰগৃহতো মুক্তি দিয়াৰ নিশ্চয় পৰিকল্পনা কৰিছে। কৰিছোঁ হয়। এইখন কেতিয়া মানে চলচ্চিত্ৰগৃহলৈ? চলচ্চিত্ৰতটো হয়তো আমি 2024 মানতহে চাগে দেখা পাম। তাৰ আগতে বিশ্বৰ বিভিন্ন তাৰ আগতে চলচ্চিত্ৰ মহোৎসৱলৈ নিশ্চয় পঠিয়াম পঠিয়াব। হয়। হয়। আৰু এটা কথা দাদা, যে আপোনাৰ চলচ্চিত্ৰৰ দুটা বিশেষত্ব ইতিমধ্যে এটা আমি জানিলোঁ যে নন এক্টৰক লৈ আপুনি কৰিছে, আৰু তাৰ লগতে আপোনাৰ চলচ্চিত্ৰত প্ৰান্তীয় ভাষাসমূহৰ প্ৰয়োগো লক্ষ্য কৰিছোঁ। আপোনাৰ হান্দুক ইতিমধ্যে মৰাণ ভাষা প্ৰধান এখন চলচ্চিত্ৰ, আৰু একেদৰে বাঘজানতো নিশ্চয় মৰাণ ভাষাই কিছু পৰিমাণে স্পৰ্শ কৰি গৈছে। আচলতে এইটো বস্তু মানে কি হয় যে ছবিখনৰ মানে যিটো বাস্তৱধৰ্মী যিটো ৰূপ, হয় আচলতে সেই মানে বাস্তৱধৰ্মী ৰূপটোক প্ৰকাশ কৰিবৰ কাৰণে আমি এই ধৰণৰ মানে হেৰি কৰোঁ, প্ৰক্ৰিয়াটাৰ আশ্ৰয় লয়। আশ্ৰয় লওঁ। হয় এতিয়া লাগিলে তাৰ মানে আপোনাৰ ভাষাই হওক হয় বা সাজপাৰেই হওক, হয় গতিকে সেই গোটেই বস্তুখিনি আমি যিমান পাৰোঁ এটা ৰিয়েলিষ্টিক কৰিবৰ কাৰণে আমি চেষ্টা কৰোঁ আচলতে। হয় সেইকাৰণে ধৰক এই ধৰণৰ বস্তু প্ৰাধান্য পায়। নিশ্চয় অসমতো ইতিমধ্যে বিভিন্ন জনজাতীয় ভাষা আছে, সেইসকলক লৈ পেলাই সেইসমূহ ভাষাক লৈও যদি চলচ্চিত্ৰ নিৰ্মাণ হয়, নিশ্চয় আমাৰ জাতিটো আৰু বেছি পৰিমাণে শক্তিশালী হ'ব। নিশ্চয়কৈ। হয় দাদা, নতুন প্ৰজন্মৰ যিসকলে চলচ্চিত্ৰ পঢ়িব বিচাৰে তেখেতসকলৰ বাবে কোনসমূহ সুযোগ অসম বা ভাৰতবৰ্ষত আছে? সেয়া শিক্ষা প্ৰতিষ্ঠানেই হওক বা তেখেতসকলৰ সন্মুখত কোনবোৰ বাট আছে? মানে বৰ্তমান মানে কি কয় যিটো সময়, হয় মই ভাবোঁ যে চলচ্চিত্ৰৰ মানে শিক্ষাৰ ক্ষেত্ৰত এতিয়া ধৰক আমাৰ গুৱাহাটীত যিখন ডক্টৰ ভূপেন হাজৰিকা মানে ফিল্ম ষ্টুডিঅ'ত আছে, কিন্তু তাৰ বাহিৰেও যদি কোনোবাই যদি ভাবে যে মই নিজাকৈ কৰোঁ, আজি আমি এতিয়া যিটো ষ্টুডিঅ'ত বহি আছোঁ, এটা ঘৰুৱা ষ্টুডিঅ' ক্লাছ 6ৰ এটা ল'ৰাই এই গোটেই ষ্টুডিঅ'টো হেৰি কৰে, চলায়। ইয়াত এই ল'ৰাজনক দেখি আচলতে আচৰিত হৈছোঁ সঁচাকৈ। কোনো শিক্ষা নোহোৱাকৈ চাওক মানে কি কয় কোনোবা কাৰিকৰী শিক্ষা নোহোৱাকৈ, কিন্তু মানে তেখেতে অতি সুন্দৰভাৱে নিজৰ চেষ্টাত আৰম্ভ কৰিছে, কাম কৰি আছে। নিজৰ প্ৰতিভাই গান বিভিন্ন ধৰণৰ ইতিমধ্যে যথেষ্ট জনপ্ৰিয় মানে গান তেখেতে ৰচিছে। গতিকে বৰ্তমান সময়ত যিটো সময় যে য'তেই প্ৰতিভা আছে, যে লাগিলে ইউটিউবেই হওক বা গুগলতে হওক, যথেষ্টখিনি চাৰ্চ কৰি নিজাকৈ মানে যিটো চেল্ফ যিটো হেৰি ষ্টাডি কৰিব পাৰে। আৰু চিনেমা ক্ষেত্ৰতো যদি কাৰোবাৰ ইচ্ছা আছে, নিশ্চয় তেনেকৈ সেই চেল্ফ ষ্টাডি প্লাছ অৱশ্যে কাৰিকৰী শিক্ষা থাকিলে ভাল, কি যে যথেষ্টখিনি বস্তু সহজ হয়। কাৰিকৰী যদি মানে শিক্ষাটো লৈ লয়, তেতিয়া এই ষ্ট্ৰাগলটো অলপ কম হয়। কিন্তু যে এনেকুৱা নহয় যে আমি এতিয়া আমাৰ ৰীমা দাসৰ যদি কথা কওঁ, তাইও তেনেকৈ সেই মানে যথেষ্ট সময়ৰ পৰা নিজে ষ্ট্ৰাগল কৰি আজি এজন চেল্ফ টট ফিল্ম মেকাৰ। আৰু কিন্তু কথাটো হ'ল যে আমাৰ এতিয়া চাব যে অসমত আজিৰ সময়ত যিখিনি অসমীয়া চিনেমা টেকনিকেল যথেষ্ট ভাল হৈছে, টেকনিকেল যথেষ্টখিনি উন্নত হৈছে। কিন্তু কথা হ'ল যে যিটো মানে এটা ঘৰৰ যে তলৰ যিটো ফাউণ্ডেশ্যন, যদি ফাউণ্ডেশ্যনটো যদি বেয়া হয়, যদি ওপৰটোকা যদি ভাল হয়, তো সেই ঘৰৰ স্থায়িত্বটো কম হয়। চ' আমাৰ চিনেমাৰ মানে অসমীয়া চিনেমাৰ মানে বৰ্তমান অৱস্থা সেই তেনেকুৱা তাৰমানে, যে এখন চিনেমাৰ যিটো মূল বস্তু হ'ল সি হৈছে তাৰ যিখন চিত্ৰনৃত্য। গতিকে সেই মানে সেই ক্ষেত্ৰত যথেষ্ট মানে এতিয়াও মানে দুৰ্বল হৈ আছে আমাৰ যিখিনি ছবি আমাৰ পৰিচালক। আৰু যিদিনা হয়তো মানে এই ক্ষেত্ৰতো অলপ আগবাঢ়িব, যিহেতু কি হয় মানে এতিয়া চিত্ৰনাট্য বুলি ক'লে তাত লিখা মেলা কথা থাকে, এটা মানে বৌদ্ধিক চিন্তা এটা কথা থাকে, অধ্যয়ন আৰু গৱেষণা কথা থাকে। গতিকে এই দিশটোতো যথেষ্টখিনি মানে গুৰুত্ব দিবলগীয়া আছে তাৰমানে। টেকনিকেলিটো একেবাৰে সহজ, কিন্তু নিজৰ যিটো চিন্তাধাৰা বা যিটো চিন্তা বা বৌদ্ধিক যিখিনি চিন্তা, সেই তাতেই অলপমান দুৰ্বল হৈ আছে এতিয়া আমাৰ অসমীয়া চলচ্চিত্ৰ। অকল
অকল চিনেমা বুলি নহয়, এতিয়া কি আপুনি চাব যিখিনি মানে গান, হয় গানৰ ক্ষেত্ৰতো সেইখিনি একেই। লিৰিক্সৰ সেই তেতিয়া মানে ভূপেন্দাৰ গানৰ পিছত হয় তাৰ পিছৰ যিখিনি গান কিন্তু মানে যথেষ্টখিনি মানে কি কয় সেইটো মানে পৰ্যায় এতিয়ালৈকে মানে পোৱাগৈ নাই। হয় গতিকে দাদা আঞ্চলিক ভাষাৰ চলচ্চিত্ৰৰ কথাই যদি পাতিব খোজো তেনেহ'লে আমি ইতিমধ্যে কানাড়া হওক, মালায়ালম হওক, বেংগলী চলচ্চিত্ৰই হওক, এইসমূহে ইতিমধ্যে যথেষ্ট পৰিমাণে আগবাঢ়িছে। মানে ইতিমধ্যে দাক্ষিণাত্যৰ চলচ্চিত্ৰসমূহে ভাৰতবৰ্ষৰ যিখন মূল চলচ্চিত্ৰ বলিউডক ইতিমধ্যে চেৰাই গৈছে। নিশ্চয় 1935 চনতে জ্যোতিপ্ৰসাদ আগৰৱালাই আৰম্ভ কৰা অসমীয়া চলচ্চিত্ৰই য'ত 100 বছৰ ভৰি দিবলৈ গৈ আছে, নিশ্চয় আমি এই ক্ষেত্ৰত আপোনাৰ দৰে পৰিচালকৰ পৰা যথেষ্টখিনি আশা কৰোঁ। আচলতে মানে কি হয়, এই যিহেতু চিনেমা এটা যথেষ্ট এটা খৰচী এটা কাৰবাৰ, হয় চ' আমাৰ অসম এখন অতি মানে আচলতে এখন পিছপৰা অৰ্থনৈতিকভাৱে অৰ্থনৈতিকভাৱে এতিয়াও যথেষ্ট ষ্ট্ৰাগল কৰি আছে। গতিকে এই ধৰণৰ, আৰু অসমত বুলি নহয় আচলতে মানে যিকোনো কলাই হওক আচলতে তাত এটা সাধাৰণতে এটা মানে কি পৃষ্ঠপোষকতা বা এই ৰাইজৰ যিটো দৃষ্টিভংগী সেইটো সদায় এটা মানে, এতিয়া চাব অসমত কলাৰ স্থান মানে আজিও বৰ এটা ভাল নহয়, বা আজিও এতিয়া নাচ বা গান বা এই ধৰণৰ যিটো মানে হেৰি মাধ্যম সদায় এটা মানে কি কয় এটা মানে হেৰি চকুৰে চোৱা হয়। কিন্তু যিখিনি দৈনন্দিন প্ৰয়োজনৰ বাহিৰত বুলি চোৱা হয় আৰু কিন্তু চাব আপুনি ইউৰোপত, ইভেন আপোনাৰ কেলকাতাতো, কিন্তু কি কয় এই বছৰ কিন্তু মানে নহয়, তাৰমানে এই ধৰণৰ কলাক যথেষ্ট গুৰুত্ব দিয়া হয়। কাৰণ এতিয়া চাব যিকোনো বস্তুতে আপোনাৰ সৃষ্টি আৰু কল্পনা লাগিবই। সৃষ্টি আৰু কল্পনা অবিহনে এখন সমাজ আপোনাৰ এটা খোজো আগবাঢ়ি যাব নোৱাৰে। যিকোনো ক্ষেত্ৰত আজি আমি কি কয় যিমান চাৰ্টে পিন্ধিছোঁ, কিবা পিন্ধিছোঁ, এইটো এটা সৃষ্টিয়ে। আজি কি কয় লাগিলে কি আজি মোবাইল ফোনেই হওক বা যিকোনো বস্তু, অকল মানে মই চিনেমা বা গান বুলি কোৱা নাই, প্ৰতিটো আজি এইবিলাকতে এতিয়া এটা ডিজাইনিঙৰ যেতিয়া কথা আহে তাতো সেই সৃষ্টিৰ কথাটো আহে। সৃষ্টিৰ যিটো মানে গুৰুত্ব সেইটো মানে মানে মানুহে আচলতে বুজা উচিত। কাৰণ এতিয়া যিমানবিলাক নতুন বৈজ্ঞানিক আৱিষ্কাৰ, সি সদায় সেই এটা সৃষ্টিৰ পৰাহে বস্তু হৈছে, বা যিটো কল্পনা, আজি আমাৰ এতিয়া লাইটৰ মানে যিটো বাল্বৰ যিটো কল্পনা বা উৰাজাহাজৰ যিটো কল্পনা, সেইটো প্ৰথমেতো এটা কল্পনাই আছিল, চৰাইৰ দৰে আমি এনেকৈ উৰিব পাৰিম। আৰু যেতিয়া যদিহে এখন সমাজে যদি এই কল্পনা যদি গুৰুত্ব নিদিয়ে বা তাৰ ওপৰত যিসকলে মানে কাম কৰি থাকে, লাগিলে সেয়া কোনোবা চাইণ্টিষ্টেই হওক বা কোনোবা শিল্পীয়ে হওক, সদায় কিন্তু কলা আৰু বিজ্ঞান এই দুটা মানে যিখিনি মানে গৱেষণাৰ মানে প্ৰয়োজন, এই দুটা বস্তুক কিন্তু সদায় মানে এখন আচলতে চৰকাৰে সদায় মানে গুৰুত্ব দিব লাগে। আজি এতিয়া ভাৰতবৰ্ষত চাব যে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ কাৰণে অনলি 0.4% চাগে মানে কি কয় হেৰি কৰে, মানে মূল বাজেটৰ পৰা হেৰি পৰা। কিন্তু তাৰ ঠাইত আপুনি চাব চাইনা বা কি কয় আপোনাৰ আমেৰিকাৰ যিটো হেৰি ৰেচিঅ' যথেষ্ট বেছি। গতিকে আপুনি আজি যে ৰিচাৰ্চ আৰু ডেভেলপমেণ্ট হৈছে এখন দেশৰ মানে ভৱিষ্যত প্ৰগতিৰ বুনিয়াদ। মানে কোনটো ৰাস্তাৰে আগন্তুক সময়ত যাব। আজি ভাৰতবৰ্ষই অহা 10 বছৰ পিছত বা 20 বছৰ পিছত মানে কি ৰূপ ল'ব, সি সদায় এই ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰে মানে গোটেই বস্তুটো এখন ছবি সাধাৰণতে দেখা পাওঁ। আজি মানে ভাৰতবৰ্ষত কিন্তু চাব যে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ কাৰণে অনলি 0.4% মানে মোৰ বাজেটৰ পৰা ধাৰ্য কৰা হয়, ধাৰ্য কৰে। কিন্তু তাৰ সলনি চাইনা বা USA চাব মানে টোটেল GDPৰ যথেষ্ট এটা মানে ভাল অংশ তেওঁলোকে কেৱল ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টত তেওঁলোকে হেৰি কৰে, বিনিয়োগ কৰে। গতিকে আমাৰ দেশ যদিহে সঁচাকৈ এখন ছুপাৰ পাৱাৰ যদি হ'ব লাগে, ভাৰতবৰ্ষ যেনে আমেৰিকাৰ নিচিনা যদি মানে ছুপাৰ পাৱাৰ হ'ব লাগে, কিন্তু এই ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ যথেষ্টখিনি গুৰুত্ব দিব লাগিব। সেইটোত আপুনি বিশ্বাস কৰে আৰু সেয়ে সঁচাকৈ প্ৰয়োজন আচলতে প্ৰয়োজন। দাদা ভাল লাগিলে, ধন্যবাদ। আপুনি বহুতখিনি সময় দিলে। আৰু আপোনাৰ এই তেখেত হৈছে বাগজান এছিষ্টেণ্ট ডাইৰেক্টৰ পংকজ চুতীয়া, আৰু এয়া ছাৰ, আৰু ই হৈছে ভাইটি
নামটো কৈ দিয়া। জেচিম, নমস্কাৰ, মোৰ নাম জেচিম নয়ন বড়ো। আৰু তাৰে ষ্টুডিঅ'ত আমি বহি আছোঁ। ষ্টুডিঅ' তাৰ নিজৰ হয়। আৰু ইফালে বন্ধু যদুমণি বৰুৱা বহি আছে। তেখেতে বাঘজানৰ এটা মূল চৰিত্ৰ এটাত অভিনয় কৰিছে। হয়, আৰু ছাৰ ধন্যবাদ থাকিলে থেংক ইউ। ইমানখিনি সময় দিয়াৰ বাবে।